ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই অলপ ওলাই গৈছোঁ বজাৰলৈ বুলি ঘৰ কেইটামান বস্তু কিনিবলৈ। আজি বতৰটো বিৰাট ধুনীয়া হৈছে, ঠিক ৰ'দো নাই বৰষুণো নাই, খুব ধুনীয়া আৰু। এতিয়া মই গৈ আছোঁ ঘৰ কেইটামান বজাৰ কৰিবলৈ, আপোনালোকে চাই থাকিব। প্ৰথমতে মই এতিয়া চব্জি কেইটামান লৈ লওঁ। তাৰপাছত এতিয়া মই গ্ৰচাৰী বস্তু কেইটামান লৈ লৈছোঁ। ঘৰত কেইবাটাও বস্তু নাছিলে মোৰ, কি নাই মই চব লৈ ল'লোঁ। এতিয়া মোৰ চব লোৱা হৈ গ'ল আৰু এতিয়া মই ঘৰলৈ গৈ থাকোঁ। এয়া মই কি আনিলোঁ আপোনালোকক দেখাই আছোঁ। এয়া মই জলকীয়া আনিলোঁ, ভেন্দি ল'লোঁ, এয়া চাল কোমোৰা এটা আনিলোঁ, মাংস আনিলোঁ আৰু তিতা কেৰেলা আৰু বিলাহী ল'লোঁ। এতিয়া মই মাংসখিনি উলিয়াই দিছোঁ, পাকঘৰলৈ লৈ যাওঁ। পলিথিনতে লাগি ধৰিছে। এয়া মই এতিয়া পাকঘৰলৈ লৈ যাম। এয়া মই এতিয়া পাকঘৰলৈ লৈ গৈ আছোঁ। তাৰপাছত মই আৰু কেইটামান চব্জি ল'লোঁ, সেইখিনি আপোনালোকক দেখুৱাই আছোঁ। এয়া ল'লোঁ মই ঢেকীয়া ল'লোঁ, ঢেকীয়া মই বিৰাট ভাল পাওঁ, আৰু বেঙেনা ল'লোঁ আৰু পটলো লৈছোঁ। সেয়াই আৰু এয়া জলকীয়াখিনি উলিয়াই দিলোঁ, এয়া বিলাহী। সেয়াই আৰু মোৰ আজিৰ বজাৰ। এতিয়া মই খানা বনাব ষ্টাৰ্ট কৰি দিওঁ আৰু। এয়া মই মাংসখিনি ধুই পিনি ভালকৈ এতিয়া বইল কৰি লৈছোঁ। এয়া অলপমান সময় মই বইল কৰি লওঁ। এতিয়া মই মাংসখিনি এনেদৰে অলপ ৰাখিম, ভালদৰে উতলাই লওঁ। এতিয়া কেৰাহীত তেল ঢালিলোঁ। এয়া মই পিঁয়াজ কাটি থৈছোঁ। এতিয়া মাংসখিনি ভালকৈ ধুই মেলি ল'লোঁ, তাৰপিছত সকলো ইয়াতে মিক্স কৰি ল'লোঁ। এয়া মোৰ তেল গৰম হৈ গ'ল। এতিয়া মই ফ্ৰাই কৰি লৈছোঁ। এতিয়া মই পিঁয়াজখিনি ভালদৰে ফ্ৰাই কৰি ল'ম অলপমান দেৰি। ইয়াতে মই নহৰু জলকীয়া সকলো লগাই দিম। এতিয়া মই পিঁয়াজখিনি ভালকৈ ফ্ৰাই কৰি লওঁ। ইয়াতে মই নহৰু আৰু জলকীয়া লগাই দিলোঁ। এতিয়া মই মাংসখিনি লগাই দিছোঁ। এয়া এতিয়া মই ভালদৰে মিক্স কৰি লৈছোঁ গোটেইখিনি একেলগে। এয়া মই ভালদৰে মিক্স কৰি আছোঁ। ৰংটো খুব ধুনীয়া হৈছে। ইয়াতে এতিয়া মই আলু লগাই দিম। অলপমান ভালদৰে ফ্ৰাই কৰি ল'লোঁ। আলুখিনি ঢালি দিলোঁ এতিয়া। এতিয়া চাওঁচোন কিমানখিনি হৈছেগৈ। এয়া অলপমান সিজিব ধৰিছে আৰু। এয়া মই ভালদৰে সিজাই লৈছোঁ। অলপমান ভালদৰে সিজাই লওঁ। এয়া চাওঁচোন এতিয়া হৈছেগৈ আৰু। ইয়াতে মই বিলাহী অথনিয়ে লগালোঁ। এয়াই হৈছে মোৰ দিনটোৰ আজিৰ কাম।